আছে আহিব পাৰে আমাৰ যাম যিমান পাৰোঁ জাম্পিং বেলেগ নালাগে জাম্পিংটো আহিবই সেফটি ফৰ মাস্ক কৰোণা ভাইৰাছ আছে এটা কিমান কৰোণা ভাইৰাছৰ কাৰণে মাস্ক চবে লগাই লওক আৰু কি আছে যাইছোঁ অসমীয়া পতাকাৰ লগত হৈ দিছে আজি নেলা সোমবাৰে আহিম সোমবাৰে লৈ যাওঁ আপোনালোকৰ ৰাতি চব এতিয়া আজি দিনৰটো দেখাই আছোঁ জেগা কাৰ্যালয় আছে আজি ভিতৰত নাযাওঁ আজি বাহিৰৰ পৰাই চাম দৃশ্য ভিতৰৰ কাৰণে আৰু এদিন আহিম সাধাৰণে না দোকানে দোকান ভৰ্তি দোকানে দিয়ে আৰু কি লাগে বাণিজ্য মেলা তাকে আমাৰ তামোলপুৰৰ বাণিজ্য মেলা চলি আছে অলপমান 1 মাৰ্চত চলিব 1 মাৰ্চৰ দিনা মন্ত্ৰীমণি চলি আহিব কথা নাই পৰা একদম ধামাল সোমালোঁ বাণিজ্য মেলা এতিয়া ঘৰিম অলপ চাম ফিক্স প্রাইস কিমান নেব 100 ফিক্স প্রাইস 100 rupees 100 যাব পাৰে কথা নাই লাগ দোকান আহিছে ফৰচুন বাতি পাঁচটা 50 টকা ডাঙৰ গামলা এটা 50 টকা ষ্টিলৰ বাতি এটা 50 টকা এইবিলাক পেন এটা সব পার পিস 50 ষ্টিলৰ থালি এখন আপোনালোকে আহিব পাৰে আৰু 50 টকা তকলো সব বস্তুৱে 50 টকা পাই যাব দাদা দেখি পাতিল এখন 50 টকা কেৰাহী এটা জীৱনত কলমৰ নিশ্চয় প্ৰয়োজন কেতিয়াবা হয়তো আপুনি কিনিও তাক দীৰ্ঘদিন ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু আমাৰ কলমবোৰ চাওক আৰু পছন্দ হ'লে নিশ্চয় কিনি লৈ যাওক তেনেকৈ আমাৰ ইয়াত উল্লেখ কৰা প্ৰত্যেকবিধ সামগ্ৰী আপোনাৰ অতি প্ৰয়োজনীয় আপুনি বেলেগ আহিবলৈ গ'লে 20 টাকা এটা মাকসুদ না এরকম করে মাকসুদ না মাকসুদ লাগাই লব এখানে মাকসুদ লাগাইছি Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it, fearless. Burning the bridge that keeps us. I'm here and I'm feeling exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still, hanging in the
balance, not the life I want to live. I want to take it all, standing tall. Fear I weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. ফুচকা পূজাত ফুচকা নাথাকিলে কি হ'ব পানীপুৰি ইয়াত ফুচকা মেইন পূজাত কিন্তু নাখাওঁ পেটত অলপ গৰ্বৰ হৈ আছে ফুচকা নহ'লে ছোৱালী নাহে পূজাত ফুচকা লাগব এটা ফুচকাই ফুচকা পূজাত ফুচকা লাগিবই ফুচকা আইচক্ৰীম ফুচকা আইচক্ৰীম ফুচকা ক্যালেন্ডার বলক চাও কেনেকুৱা ক্যালেন্ডাৰ পোৱা যায় আৰু এই ক্যালেন্ডাৰটো কি আছে এই চোৱা আমাৰ ইয়াৰ পূজাৰ মেইন ক্যালেন্ডাৰ চাই লওক আৰু এইটো হৈছে আমাৰ মেইন মন্দিৰটো ভিতৰত এইটো শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ কুচুবাৰী তামোলপুৰ ক্যালেন্ডাৰৰ লগতে আপোনালোকক অলপমান এই ফানখনৰ কথা বুজাই দিব চেষ্টা কৰিছোঁ তাৰমানে এই ফানখন হৈছে কোৱাৰ প্ৰথমতে আমাৰ অসমীয়াৰ মেইন তামোল খাই ল'ব এতিয়া আপোনালোকক বুজাই দিব এই থানখনৰ কথা আপোনালোক বুজি লওক আৰু এইবছৰ নহ'লে এবছৰ আহিব অলপমান চেষ্টা কৰিব কি আছে মানে কেইটাৰ পৰা আৰম্ভ হৈছিল কেনেকৈ স্থাপিত হ'ল অলপমান চুমুকৈ নহয় এনে অলপকে চুমুকৈ আমাৰ বৰ্ষীয় সভাখন আচলতে তেতিয়াৰ পৰা আৰম্ভ হৈছিল আমি নাজানো কথা হ'ল আমি শুনি অহা মতে যে আগতে গৰুখীয়াসকলে গৰু চৰাইছিল ইয়াত গৰু হেৰুৱাত গৰুগৰুখীয়া ইয়াত তাৰমানে ফুৰিং গুলি দি ভগৱানৰ ওচৰত মানে দিছিল যে গৰুটো পোৱাৰ কাৰণে ঠিক তেনেকুৱা মাধ্যমেৰে আজি চলি আহি এই পৰ্যায় পাইছে বৰ্তমান পৰ্যায়ত আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠী একত্ৰিত হয় শান্তিপূৰ্ণভাৱে এই গোপাল মহাপ্ৰভু শ্ৰী গোপাল আৰু জগন্নাথ সাৰহত্তৰ সভাখন মানে আজি আমি 520 বছৰ গৌৰকিছোঁ আৰু বৰ্তমানলৈকে আমাৰ ইয়াত কোনো গণ্ডগোল হোৱা নাই বা কোনো খামখেলি হোৱা নাই বিভিন্ন জনগোষ্ঠীৰ লগ লাগি আমি একত্ৰিতভাৱে এই গোপাল থানখন আমি লগতে এই ভিডিঅ'টো আজি মোৰ ফাৰ্ষ্ট টাইম পাব্লিক ব্লগিং প্লিজ লৈছোঁ বিকাশ আই লাভ ট্ৰেভেল এণ্ড ফুড আজি ফাৰ্ষ্ট টাইম পাব্লিক কিবা দক আৰু ফাৰ্ষ্ট টাইম কৰিলোঁ ভাল লাগিল আজিৰ পৰা ভাবিলোঁ আৰু কৰিব পাৰিম ফাৰ্ষ্ট পাব্লিক ব্লগিং থেংক ইউ বিকাশ দা ফৰ আজি দিনৰ শ্ব'টো দেখিছোঁ ৰাতি আৰু বেছি ভাল হয় ৰাতি আহিম মঙলবাৰে আপোনালোকে লাগে ৰাতি ভিডিঅ'টো বনাইছে ৰাতি আহিছোঁ কথা নাই আজি জাষ্ট দিনৰ শ্ব'টো এনেকৈ বহুত আহি আছে দিনৰ শ্ব'টো দেখাইছোঁ ৰাতি আহিলে ফুল্লি ঘূৰিম ভিতৰ বাহিৰ এভৰি কথা নাই এতিয়া আৰু দিনত দিছে গেটত লাইট জ্বলাব হয় না নহয় ইণ্ট্ৰ'টো কাটি মেলা দিম না এৰা ইণ্ট্ৰ'টো মই দিয়াই নাই Hi, hello, namaskar and welcome to my YouTube Nobita vlogs and subscribe my channel for the new updates. Like button to the কথা নাই গৈছে গাড়ী থোৱা জেগাত তাতে গাড়ী থোৱা হৈছিলোঁ কৈ আছোঁ কি চাম আৰু ৰাতি দেখাম এইটো আছে দিবি কেইদিনমান কাৰণে এয়া পূজা শেষ আহিলোঁ তাতে এটা দোকান আছে শান্তিপূৰ্ণ ইয়াতে খাব পাৰে
বাই বাই পূজা আহি আছোঁ সোমবাৰে আৰু ৰাতিৰ শ্ব' ট্ৰাই কৰিম আৰু পাৰিলে দেখাম নৰিলে আৰু কি কৰিম টিল দেন টাটা বাই বাই